Hello guys, welcome to my channel. বিদেশত আপোন মানুহ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি আমি আহিছো মাছ নিবলৈ। মাছ ধৰা কথা আছিল নদীত মানে কেনসেল হৈ গ'ল। তাৰ পিছত আমি এতিয়া আহি আছো মাছ দোকানত। হেল্ল' গাইজ, এখন আছে মাছৰ দোকান। আমি ব্ৰইলাৰ নিবলৈ আহিছোঁ, ব্ৰইলাৰ মাংস। এইটো হৈছে ব্ৰইলাৰ জখিছে আৰু এইকেইজন মোৰ লগৰ, এজনে কথা পাতি আছে আৰু এজনে এনে ৰখি আছে। হাই বুলি কৈছা? হা? মাছ এইবোৰ বৰফ দি ৰখা হৈছে, বৰফ দি শামুক। শামুকবোৰ মানে এইবোৰ মানে বাকলিবোৰ এৰুৱাই থৈছে। ডাঙৰ ডাঙৰ মিছা মাছ, এইবোৰ সাগৰৰ মাছবোৰ ডাঙৰ ডাঙৰ কাটি থৈছে। চন্দা মাছ, এতিয়া আমাৰ যিটো ব্ৰইলাৰ লৈছিলোঁ, ব্ৰইলাৰটো কাটিব। এজন শুইয়ে আছে। কি কি সাগৰীয়া মাছ আমাৰ ৰাইজে খাব পাৰে। কেৰেলালৈ আহিব। খাবলৈ মন আছে। এই মালটো কি মাল হয়? এইটো শামুক হয়, শামুক। শামুকৰ মাল এইটো শামুক হয়। এইটো মানে হেৰি বাকলিটো এৰুৱাই থৈছে, বাকলিটো সাগৰীয়া হয়, সাগৰীয়া। মাছবোৰ চালোঁ, মাছবোৰ ভাল নালাগিলে, সেইটো কাৰণে আমি এতিয়া চিকেন লৈছোঁ। ব্ৰইলাৰ চিকেন, ব্ৰইলাৰ। আজিকালি সকলোতে ব্ৰইলাৰ চলে, বিয়া হওক, সবাহ হওক, যিকোনো মানে ফেষ্টিভেল হওক, সকলোতে মানে ব্ৰইলাৰ চলে। ব্ৰইলাৰ মাংস ৰেডি। এতিয়া পইচা দিলে। কেইটকা? 80 টকা। আগৰ চিকেন আছিলে। অঁ, চাধা বনাইছা? বনোৱা কি চাধা ন? অঁ, চাধা আকৌ খুৱাই থৈছোঁ আকৌ, মানে কাটি দিছে মাংস ন। কেৰেলাৰ মাছ যদি খাবলৈ মন আছে, কেৰেলালৈ আহিব দেই। ইমান মজা দেখোন। কিমান মাছ 5,000 200 আহিব। হ'ল, লৈ লোৱা হ'ল। অ'কে কোৱা কোৱা, কাহিনীটো কোৱা। কি কৈ দিয়া, মাইকী মানুহ বজালে মানে কি? কাহিনীটো কি হ'ব? কাহিনী মানে আহে মুৰ্গীটো মৰিলে, কাটি এতিয়া খাওঁগৈ আকৌ। ক'ত মুৰ্গী মৰিল? মোবাইলটো বিক্ৰী কৰি দিলে, মানে মানুহজনে ধুলাই পিটন দি দিলে। বন্ধুসকল শুনিচাই নহয়। আমাৰ মাইকী মানে নেদেখাই, লাজ পাইছে, লাজ পাইছে। আমাৰ মাইকী পিটন দিলে। আমাৰ মাইকী আমাক বেমাৰী দেই। কথাষাৰ নকয় দেখিছে এতিয়া বৰ্তমান। সেইকাৰণে মই বিয়া পতা নাই।